নমস্কাৰ, কি খবৰ বন্ধুসকল? আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু সদায় সুস্থ হৈ থাকক। সকলোতে পাব পৰা নানা ধৰণৰ দৰকাৰী বন ঔষধ ব্যৱহাৰ কৰি সুফল লাভ কৰিব পৰা সহজ বন ঔষধ আগবঢ়োৱা হৈছে। এই ঔষধ ব্যৱহাৰ কৰি আপুনি উপকাৰ সাধন কৰিলে ই মোৰ বাবে সৌভাগ্য হ'ব। বন্ধুসকল, আজি ভিডিঅ'টোত পেট বিষ আৰু পেট কামোৰণি হৈ দিয়া হৈছে। মোৰ চেনেলটোত যদি আপুনি নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, এই বেমাৰৰ লক্ষণসমূহ এনেকুৱা: পেট বিষ হয় আৰু পেট ফুলি থাকে, পেটত চিকুট মাৰি ধৰে। বন্ধুসকল, এতিয়া জানি লওক এই বেমাৰ আমাৰ শৰীৰত কিয় হয়। অধিক মাত্ৰা ভোজন কৰিলে আৰু বেছিকৈ ঠাণ্ডা ফ্ৰিজত ৰখা খাদ্য খালে, চাহ, মাদক দ্ৰব্য অধিক পৰিমাণে ব্যৱহাৰ কৰিলে এই বেমাৰটো হয়। আৰু বেছিকৈ গৰম খাদ্য খালেও এই বেমাৰ হয়। আৰু অজিন হৈ থাকিলে এই ৰোগ বিশেষকৈ হয়। বন্ধুসকল, এতিয়া মই দিব ওলাইছোঁ পেট বিষ আৰু পেট কামোৰণি বন ঔষধ। ঔষধটো হৈছে কেইটামান মচুন্দৰী পাত, কেইটামান পদিনা পাত আৰু নৰসিংহ পাত সমানে লৈ অকণমান নিমখ মিহলাই খালে এই বেমাৰ ভাল হয়। আৰু বিষৰ কাৰণে কেঁচা মূলা আৰু পদিনা পিহি তাত অলপ চেনি মিহলাই ৰস খালে পেটৰ বিষ একেবাৰেই ভাল হোৱা দেখা যায়। বন্ধুসকল, নেমু ৰস, তিতা, গৰম পানী উপকাৰী আৰু চাহ, মাদক দ্ৰব্য আৰু কেঁচা মটৰমাহ এই সকলোবোৰ অপকাৰী। মোৰ চেনেলটোত যদি আপুনি নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনলাইন হেল্থ BK।